তো ফাইনেলি ডিম্পু আৰু বিকাশৰ লগত ভিডিঅ' বনালোঁ। মোৰ শব্দ বুঝুই ঘৰ যোৱা ফেন্স লোৱা থাকাকে শুই নাম লওঁতে ইহঁত মোৰ মুখত আহে থৈ নাওচি পাদৰ নিবাচত দি দিম আজি ধুই। তো হে গাইজ নমস্কাৰ এণ্ড ৱেলকাম টু মাই নিউ ব্লগ। বাগানৰ মাজৰ পৰাই ষ্টাৰ্ট কৰি দিছোঁ। বহুত কিবা কিবি হ'ল। যোন যোন নতুন আহিছে ছাবস্ক্ৰাইব কৰি দিবা। ভিডিঅ'বিলাক ভাল লাগিলে লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা। অদ্ভুত হ'ব চানডে কাৰণে। চানডে ৰাইড নহয় আৰু শ্বৰ্ট ৰাইড, বাট কাম ফেৰা অলপ ডাঙৰকৈ। তো ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। একদম ঘৰৰ পৰা ওলোৱা পৰা দেখা দিওঁ আৰু তাৰ পৰা চোৱা। তো আজি চানডে, বহুত দিন ভিডিঅ' বনোৱা নাই, তো ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ আপোনালোকৰ কাৰণে। আৰু এয়া মুড়ি আৰু পল্লৱ পূৰা দা চা লৈ ৰেডি আমি গৈ আছোঁ এটা জেগাত। তো গৰম পৰিছে এতিয়া 35 ডিগ্ৰী আৰু ফুল চাৰ্ট লগাই আহিছোঁ বিকজ কালি আৰু আজি বহুত বেছি গৰম পৰিছে আৰু গা ভাল নাই মোৰ বহুত দিনৰ পৰা, সেইকাৰণে ভিডিঅ' চিডিঅ' বনোৱা নাছিলোঁ। যাম বুলিতো ভাবিছিলোঁ আজি অৰুণাচল, কিন্তু অৰুণাচল নাযায়, বাঁহগাজতে চবেই বিৰিয়ানী চিৰিয়ানী বনাই খাওঁ। তো এতিয়া অলপ আগত বজাৰ কৰি ল'ম, তেলো কম আছে তেলো ভৰাই ল'ম। তো চলো লেটছ গো। তো গহপুৰৰ ৰাস্তা বনাই হৈছে আৰু কিন্তু বহুত জাম হৈ যায় আজিকালি। এইকণত পূৰা ফুল জাম হৈ যায়, যাব নোৱাৰি গাড়ীবিলাক। ইয়াত ব্ৰইলাৰৰ দাম বেছি কৈছে, তো আগৰ পৰা লৈ লওঁ। আগৰ পৰা মানে এতিয়া এইখনক এইখন দি পঠাইছোঁ ব্ৰইলাৰটো আনিবলৈ। মই আগত গৈ অলপ ৰখোঁ। ঐ মই ইয়াত আছোঁ, আমাৰ এইটো গলিত হস্পিটেল ৰোডত আছোঁ। হস্পিটেল ৰোডত যে তাত আহা। তো ইয়াতে বজাৰটো কৰি লওঁ। এইটো মেইন মাৰ্কেট আৰু গহপুৰৰ সদায় খোলা থাকে। বিৰিয়ানী মছলা এটা দিব। কি গৰম বাপৰে, আধা ঘণ্টা বজাৰ কৰোঁতে চব মানে অৱস্থা বেয়া হৈ গ'ল। গোটেই ঘামি জিমি অৱস্থা নাই। সেইফালেদি যাব পাৰি, নতুন যোনটো অৰুণাচল যোৱা 4 লাইন, এদি যোৱা নাই বিকজ সেইফালেদি গ'লে আপোনাৰ মানে কি খালী ৰাস্তা পূৰা ৰ'দ। আৰু এইফালেদি গৈ আছোঁ আমি এতিয়া। এইফালে মানে গছৰ ছাঁ ছাঁ বাগানৰ মাজেদি যাম আৰু এইফালে ৰাইট ছাইডে যায় আমাৰ গহপুৰ ষ্টেচন। কেতিয়াবা দেখাম ষ্টেচনত উঠিব গ'লে। আগৰ ভিডিঅ'ত দেখাইছোঁ মই গহপুৰ ষ্টেচনটো। তো এইটো কেমেৰা চাগে ইমান ধৰণে হেৰি নকৰিব। এইটো হৈ গ'ল ষ্টেচন। এইফালে এই গছৰ ছাঁটোৰ কাৰণে এইফালে দি আহিছোঁ। আৰু অদ্ভুত কাহিনী এটা হৈ গ'ল। কি হয়, মই ভিডিঅ'টো বনোৱাই নাই আজি, আপোনাৰ 1 মাহে হ'ল চাগে ভিডিঅ' আপলোড দিয়া নাই। তো ভিডিঅ' আপলোড নিদিওঁতে কি হ'ল, কালি ৰাতি সপোন দেখিলোঁ। সপোন মানে আপোনাৰ 4টামান বজাত এটা সপোন দুবাৰ দেখিছোঁ। বিকাশ চেত্ৰী আৰু ডিম্পুৰ লগত বোলে ৰাইডত গৈছোঁ। বিকাশে পেন্থাৰ লৈ গৈছে, তাৰপৰা মই এইখনে লৈ গৈছোঁ। ডিম্পুও বোলে ব্লেক কালাৰ টাটা কিবা গাড়ী এখন লৈছে। তো ৰাতিপুৱা দেখা সপোনবিলাক ফলিয়াই বোলে। তো সেইকাৰণে চাগে আজি ঘপককৈ ভিডিঅ' বনাব মন গ'ল, নহ'লে মনটো নাছিলে। মাথাটো বেয়া হৈ আছে আৰু গাও ভাল নাই। তো সপোনটো দেখাৰ কাৰণে ভাবিলোঁ ৰাতিপুৱা ভিডিঅ'টো বনাই দিওঁ। আৰু যদি এনেকৈ ভিডিঅ' নবনাওঁ সপোনতে থাকিয়ে যাব। বিকজ কেতিয়াবাতো নিজেও এইটো ড্ৰিম ফুলফিল কৰিব লাগিব, যোনটো কৰাৰ মন আছে, যিটো কাৰণে ব্লগিং ষ্টাৰ্ট কৰিছোঁ। বিকাশ চেত্ৰী আৰু ডিম্পুৰ যোনটো ইমেজ মানে এতিয়া আছামত, এইটো যে নেক্সট কোনোবাই ল'ব পাৰিব এইটো ভাবা নাই, মানে দেখাও নাই তেনেকৈ যে নহ'ব কোনো। সিহঁত এতিয়া একদম টপ লেভেলত আছে আৰু তাৰ টক্কৰ দিবলৈ এতিয়া অসমত কোনো নাই। বিকজ দুইটা নিজৰ নিজৰ জোনত মানে পূৰা বেষ্ট। আৰু সপোনত বাবু ভাইয়াকো দেখিছোঁ। বাবু ভাইয়াও আছিলে ওচৰতে, কিন্তু তাক পাত্তাই দিয়া নাই বাবু ভাইয়া। বিকজ ভাইব নালাগে, কিবা চপৰি ভাইব এটা লাগে বাবু ভাইয়া, UK07 ৰাইডাৰ। তো তাত কোনোবা যদি বেয়া পাইছে UK07 ৰাইডাৰৰ ফেনবিলাকে, মই তাত একো কৰিব নোৱাৰোঁ পায়। বিকাশ আৰু ডিম্পুৰ ওপৰত কিবা বেলেগ এটা ৰেচপেক্টে আছে, একদম চালিয়া ৰেচপেক্ট এটা আছে। এইবিলাক ছাবস্ক্ৰাইবাৰ হাই দি আছে। বাঁহগাজ এতিয়া হৈছে কি, বাঁহগাজটো আমি বিহুতে অপেনিং কৰিম ভাবিছিলোঁ। আপোনালোকৰ বাঁহগাজৰ ভিডিঅ' দিয়াও নাই, মই ভাবিছিলোঁ অপেনিঙৰ দিনা দিম, কিন্তু আজি দেখাই দিম বাৰু কিমান কি আগবাঢ়িছে কামটো বাগানৰ, চৰি বাঁহগাজৰ। 1 1 2 মোৰ শব্দ বুঝুই ঘৰ যোৱা ফেন্স। এইখনে হৈ গ'ল আমাৰ বাঁহগাজ বনি আছে। কিবা এটা অলপ লাগিছে যে হৈ আছে আৰু এইবিলাক পূৰা ইয়াত গেট চেট বনাবলৈ আজি কামো কৰিব লাগিব। হিৰকো আহিছে, সি অলপ কাম চাম হেল্প কৰি দিব। আৰু ইয়াত চব মানুহ পূৰা ৰেডি। তো সেইটো আৰু আপুনি 1 মাহৰ পাছত চিনটো চাব বাঁহগাজৰ। ব্লগাৰ অহা দেখি মানুহবিলাকে ধুমা কাপোৰ পিন্ধিছে। এইটো এটা চাংঘৰ, আৰু তাত এটা হ'ব, এইটো ঝুলনা, এইটো আপোনাৰ পূৰা ফুলৰ গাৰ্ডেন হ'ব। আজি পূৰা চব পাৰ্টি ইয়াতে, মানে চব ইয়াতে গোট খাইছে। এয়া বাঁহগাজৰ CEO পেইণ্টিং কৰি আছে। নয়নদা দেখিছেতো চিম্বল, এইটো বাঁহগাজৰ চিম্বল। ইনষ্টাগ্ৰামত পেজ আছে, মই দি দিম, এইটো গৈ ফ'ল' কৰি ল'ব। এয়া চব আৰ্টিষ্ট আজি কেপ চেপ পিন্ধে। কেপটো মোৰে নেকি? কেপটো তোমাৰে।
এই লোকেইটা দিব এতিয়া এইটো চাওক আৰু অজি বেছি দিলে সেইকাৰণে এতিয়া ভিডিঅ' অহা নাই অলপ দিন ৰ'ব লাগিব ভাল কিবা এটা আহি আছে বিদ্যুৎ দাহত আহিছিলে চাবলৈ বাঁহগাজ কোৱা কিবা এটা ভাল লাগিছে মোৰ বন্ধু নয়ন চেত্ৰী আৰু বৰুৱাই বাঁহগাজ নামৰ এটা সুন্দৰ কনচেপ্ট লৈ পেলাই ইয়াত এখন ৰিজৰ্ট খুলিছে আৰু সকলো আহক বহুত ধুনীয়াকৈ বনাইছে আৰু সম্ভৱ আজি খাদ্য নাখালোঁ নিশ্চয় খাদ্যও ভাল হ'ব তো এইবিলাক খেলনা পইণ্ট আৰু ইয়াত কিবা কিবি হ'ব খেলনা পইণ্ট তো এইটো ইয়াত আহিছে মানুহ খেলি আছে পল্লৱটো হাই দিয়াতে থাকে খালি ফেমাছ হ'ব লাগে আৰু লোৱা তোমাক কৈ দিম ইনষ্টাগ্ৰামৰ লিংকটো দি দিম নেকি লিংকটো তো তাৰো দি দিম চাই ল'ব আৰু মোৰ 1000 সাবস্ক্ৰাইবাৰ হ'ব কাৰণে 850টা কমি আছে 850টা কমি আছে তো এইটো পুৰা বাঁহগাজ হ'ব আৰু বেছি দিন নাই অপেনিং আমাৰ আৰু এক মাহৰ ভিতৰত হৈ যাব তো গহপুৰৰ কাৰণে এটা একদম চালিয়া জেগা হ'ব আহি টাইম স্পেণ্ড কৰিবলৈ ফেমিলিৰ লগত হওক অকলে হওক যেনেকৈ আহে আপোনালোকে যাক লৈ আহিব পাৰে এইবিলাক তাত এইটো কেবিন বনি আছে এইফালে এইটো কেবিন বনি আছে আৰু বেলেগ কিবা এটা বনিব সেইটো এতিয়া নকৰোঁ ছাছপেঞ্চ পাছত চাই ল'ব আৰু পিছফালৰটো মই দেখাই আছোঁ তো অপেনিং যেতিয়া যোনদিনা হ'ব তাৰ দুদিনমান আগতে মই ব্লগ বনাই দিম তো চব আহিব চাবলৈ এইটো কিটচেন ঘৰ দেন এইফালে তোমাৰ বাথৰুম আছে তাত ষ্টাফ ৰুম আৰু পিছফালে আমি ইয়াত কেম্পিং কৰিম যোনবিলাক উইণ্টাৰৰ কাৰণে কামত আহিব উইণ্টাৰত আপোনালোকে আহি পেলাই টাইম স্পেণ্ড কৰিব বনফায়াৰ লৈ ইয়াতে আৰু আমি ভাবিছোঁ ছেটাৰডে ছানডে কিছুমান মানে প্ৰগ্ৰাম ৰাখিম ইয়াত আমি এইটো চাইড এইটো ৰাখিছোঁ কেম্পিং কৰিবলৈ তাত পুখুৰী থাকিব তাত আমি ব'ট চটৰ ব্যৱস্থা কৰিম সোনকালে তো এই বস্তুটোত আমি কেম্পিং কৰিম নাইট কেম্পিঙৰ কাৰণে টেণ্ট যোন টেণ্টত থাকিব বিচাৰে টেণ্টত থাকি ভাইবটো ল'ব বিচাৰে কাৰণ আগফালে ওপৰে আহিছে পাহাৰ আৰু এই চিনটো ঠাণ্ডা দিনত অলপ বেলেগ হৈছে গোটেই ফগ হৈ থাকে তো ইয়াত আহি আপোনালোকে টাইম স্পেণ্ড কৰিব পাৰিব এইটো একদম এভাৰেজ জেগাটো এইটো যোনদিনা হ'ব তাৰ 3 দিনমান আগত মই চাইলৈকে ব্লগটো দেখাই দিম এতিয়া খানা জেগাত যাওঁ খানাটো বনাব লাগে আৰু তো বিৰিয়ানী বজাৰ চব হৈ গ'ল বাসমতি ৰাইচ মিঠাতেল ঘিউ বিৰিয়ানী মছলা মিট মছলা এইবিলাক চালাড তালাডৰ কাৰণে পিঁয়াজ দহি চব হৈ গ'ল এতিয়া মই মুড়িয়ে ব্ৰইলাৰ উলিয়াই আছে তাৰ পৰা ব্ৰইলাৰটো চাফা কৰোঁ তাৰ পৰা একদম ৰেডি হৈ যাম তো এয়া বিৰিয়ানী পূৰা ইয়াত ঢাকি দিলোঁ ওপৰ ইটা দি দিছোঁ তো এইটো এতিয়া এনেকৈ ল' ফ্লেমত মানে অলপ টাইম হ'ব লাগিব মানে 30 মিনিটমান তো বিৰিয়ানী হৈ গ'ল এই ককাইক দিম আমি এতিয়া ফাৰ্ষ্ট আমাৰ মেইন মানুহজন আমাৰ যোনখন বাঁহগাজ বনি আছে ককাই চাব লাগিব এইটো এতিয়া আমি অলপ লৰাই দিওঁ কি হৈছে নাজানো আৰু ককাই খাই পেলাই ক'ব আৰু কি হৈছে দেই আপুনি খাই পেলাই ক'ব দেই কেনেকুৱা হৈছে তো ককাই ফাৰ্ষ্ট বাইটটো ল'ব এতিয়া দিয়ক আপুনি খাওক আৰু ফাৰ্ষ্ট বাইটটো লওক মজা লাগিছে মজা লাগিছে খাওক अरे इमन भाई ते बनाइছে কি মজা লাগিছে খাবলে ओवर एक्टिंग की औलाद तेरे को बराबर होता नहीं क्या बोलने को चले एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह তো বিৰিয়ানী ইয়াত ওপৰত লৈ আহিলোঁ চাংঘৰত কিন্তু উঠিবলৈ তলত জেগা নাই চাওক একো ষ্টেপ নাই ডাইৰেক্ট উঠিব লাগিব তো মই উঠিলোঁ এইফালে দিয়া তো এতিয়া এইবিলাক বস্তু এনেকৈ ল'ব লগা হৈছে চবেই কষ্ট কৰিব লাগিব ভাল বস্তু খাবলৈ চবেই কষ্ট কৰিব লাগিব এতিয়া ভাল হৈছে বুলি কৈছে কিন্তু নিজে খালেহে গম পাম তো চবেই ইয়াতে খাম তো ৰ'ব বস্তুবিলাক যোগাৰ কৰি লওঁ চব বহিম দেন খাই পেলাই দেখাই আছোঁ তো আমি চাংঘৰত বহি পূৰা খাবলৈ ল'লোঁ বিৰিয়ানী হৈ গ'ল সেয়া চবেই খায়ে আছে মুড়ি চাওক ইছ ফুল পাৱাৰ মুড়ি পূৰা ফুল পাৱাৰ তো চবেই খাই পেলাই এতিয়া ৰিভিউ দিব কেনেকুৱা হৈছে মজা গুলে নহয় না মজা হৈছে ইমান বহুত বঢ়িয়া হৈছে চেত্ৰী ফুল পাৱাৰ খালে শেষ কৰি এৰিম মানে টেষ্টটো মানে বেয়া এটা আহিছে তো গৰমত পূৰা বনাই মেলি ঘামি গৈছোঁ দেখিছোঁ অৱস্থা একদম বেয়া পূৰা তো ভিডিঅ'টো শেষ কৰি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যোনটো নতুন আহিছে ছাবস্ক্ৰাইব কৰি দিবা তো ভিডিঅ'টো শেষ আৰু নেক্সট ভিডিঅ' বনাম আৰু এতিয়াতো বনাব লাগিব বিকজ সপোন দেখাৰ পাছত এইবিলাক কিবা কিবি কৰিব লাগিব তেতিয়াহে গৈ পেলাই সেইটো পজিশ্যন পাম তো টিল দেন বাই বাই থেংক ইউ ফৰ ৱাচিং জয় অসম ফুল পাৱাৰ বাই বাই